গাইস আমি গৈ আছো আজি সানডে বুলি অলপ ফুৰিব যাও সানডে বুলি অলপমান আজি ওলাই আহিছো এয়া মঙ্গলদৈ পাই গলো তাৰপিছত বিশালত অলপমান কাম আছে মানে জুতা একজোট চেঞ্জ কৰিব লগা আছিল বহুত দিনে হল টাইম পোৱা নাছিল বাবে অহা নাছিল এয়া ফাৰ্স্ট টাইম আমি জুতা জোট চেঞ্জ কৰিলো তাৰপিছত আকৌ আমি আজি সিনেমা চাম বুলি ভাবিছো তালৈকে যাম সিনেমা চাম বুলি গৈছিলো পিছে হলত মানুহে নাছিলে ঠাণ্ডাৰ বাবে সাগে আৰু ভাল সিনেমাও দিয়া নাছিলে বলিউডৰ কিবা এখন চলি আছিল চাপ মন নগল বাবে আমি তাৰ পৰা ঘূৰি আহিলো তাৰপিছত এফালে আমি দৰং ৰিজৰ্টত আহিলো ইয়াতে কিবা এটা খাই যাম বুলি আহিছো মই গেটৰ ভিতৰত সোমাই পুৰা ভিডিও কৰাত লাগি গৈছো মানে ইমান ধুনিয়া পৰিবেশ আৰু এইফালে হাজবেণ্ডে হেলমেটটো পাহৰি গৈছিলে আকৌ লৈ আহিলে আৰু মই ইফালে ৰখি আছো আৰু ভিডিও কৰি আছো তেওঁক মই ফটো কপি মাৰি দিব কৈছিলো আৰু তেওঁ ভিডিও কৰি আছিল এয়া গেটৰ পৰা আহি আছিল মই আৰু ইফালে আমি ভিতৰ ফালে যাম আৰু ইয়াতে কেজনীমান মেকুৰী পোৱালি ধুনিয়াকৈ আছিল মই ইফালে ডিস্টার্ব কৰি দিলো দৌৰিলে তাৰপিছত আকৌ এয়া আমি ভিতৰ ফালে সোমাই গলো ইয়া ভিতৰ ফালটো আমি সোমাই গলো ভিতৰ ফালে আৰু ইফালে চাওকচোন ইমান ধুনিয়াকে মানে বহাৰ কাৰণে ইমান ধুনিয়াকে থৈ দিছে তাৰপিছত আৰু ইয়াতে আমি বহি কিবা এটা খাই লম বুলি ভাবিছো কি খাম নাজানো আৰু হাজবেণ্ডে বহিলে তাৰপিছত মেনুখন চাই মানে আমি অৰ্ডাৰ কৰিলো এগ ফ্ৰাইড ৰাইস আৰু কিনো খাম আৰু ইয়াতে ভাতটো সদায় খাইয়ে থাকো আৰু বেলেগ মানে চাওমিন টমিনো খাই ভাল নাপাও গটিকে ফ্ৰাইড ৰাইসে অৰ্ডাৰ কৰিলো কোৰিয়ামত মাছ কেজনী ইমান ধুনিয়াকৈ সজাই থৈছে চাওকচোন মানে বেলেগ বেলেগ কালাৰৰ ইমান ধুনিয়া লাগে কিউট হয় তাৰপিছত তলত এটা কাছ আছিল কাছটোও ভাল লাগিছে ইমান ধুনিয়া এয়া মাছ কেজনী চাওকচোন বাৰু এফালে আমাৰ খাদ্য আহি পালে অৰ্ডাৰ কৰিছিলো আমি ফ্ৰাইড ৰাইস মানে এগ ফ্ৰাইড ৰাইস আৰু কিমানো ভাতকে খাই থাকিম সেইভাবে অলপমান বেলেগ বস্তু খাব মন যায় বাহিৰত গটিকে এয়া খাই ললো আৰু এখন দোকানত সোমাইছিলো আৰু তাতে ইয়া চৰাই কেজনী মই দেখিলো মানে হাজবেণ্ডে দোকানত সোমাইছে আৰু মই ৰাস্তাত ইয়া চৰাই কেজনী দেখি চাইছো ইমান ধুনীয়া মানে বেলেগ বেলেগ কালাৰৰ আৰু বেলেগ বেলেগ চৰাই কি নাম মই নাজানো বাৰু চৰাই কেজনী তাৰপিছত ইমান ভাল লাগিছে মানে তেওঁলোকে খেলি আছে আৰু মই ইফালে ভিডিও নকৰি নোৱাৰিলো সেইকাৰণে ভিডিও কমেণ্ট কৰি আনিছো চৰাই এনেও ভালে লাগে বাৰু আমি এখন কেকৰ দোকানত সোমালো ইমান ধুনীয়া কেক এটা চাওকচোন বাৰু এনেই গ'ল মানে দোকানীৰ কথাৰ ভুলৰ বাবে কেকটো 4 দিন মান 5 দিন মানে হৈ গ'ল নিয়া নহল মানে বেলেগ এটা কেক লৈ গৈছিলে আৰু এই কেকটো এনে পেলাব লগা হ'ল তাৰপিছত আমি এয়া ঘৰলৈ উভতি আহিলো আৰু আমাৰ টেঙা ৰাণীয়ে মোৰ কাৰণে টেঙা খাবৰ বাবে ৰৈ আছিল জলভাই টেঙা খাই বুলে তাৰপিছত এয়া আমি টেঙা চেঙা গুটি মানে খালো আৰু টেঙা চেঙা খাই মেলি আকৌ এই হাজবেণ্ডে মানে আলু আৰু পিয়াজ কেইটামান গুজালি ওলাই আছিল আৰু সেইকেইটা বোলে মানে ৰুই থৈ দিয়ে ইয়া ইফালে ইয়াতে খেতি কৰিছিলে মানে লাই লফা এইবিলাক পেলাই থৈ দিছে তাৰপিছত ইয়াৰ চাইডে বোলে আলু আৰু পিয়াজ ৰুব আৰু পিছত খাব পাৰিব আৰু সেইভাবে এনে যোৱাতকৈ মানে ৰুই থৈ দিব আৰু ইয়া
হাজবেণ্ডে ৰুই দিলে ইয়াতে তাৰপিছত সদায় ডিউটি থাকে গতিকে টাইম নাপায় এনেকুৱা কামবিলাক কৰিবৰ বাবে আৰু সানডেও থাকে আজিও সন্ধিয়ালৈকে আৰু ডিউটি আছে গতিকে এইখিনি সময়তে এনেকুৱা কাম কৰি লৈছে আৰু এইফালে চাওকচোন ইমান ধুনীয়াকৈ পুজিটো বনাই থৈছে আৰু বিহু আহি আছে যিহেতু খেৰ লাগিব ভেলাঘৰ কৰিবৰ বাবে গতিকে এয়া ইমান ধুনীয়াকৈ বনাই থৈ দিছে আৰু এইফালে আমাৰ টেঙা ৰাণী এইবাৰ কচু কান্দাত লাগি গৈছে কচুৰ পেটা মানে খাব বোলে এইবিলাক কৰি থাকোঁতে সন্ধিয়া হৈ গ'ল আৰু হাজবেণ্ড ডিউটিলৈ গুচি গ'ল আৰু আজিৰ দিনটো এনেকৈয়ে পাৰ হ'ল সানডে বুলি আজিৰ দিনটো এনেকৈয়ে পাৰ কৰিলোঁ আৰু আপোনালোককো দেখুৱালোঁ ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিলৈ আহিছোঁ সকলোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ